কালি সন্ধ্যাৰ পৰা ইয়াত এই অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এজাক বনৰীয়া হাতীয়ে পুৰা উপদ্ৰৱ চলাই আছে। আজি ৰাতিপুৱা মানুহ পাৰ হ'ব পৰা নাই, গোটেই হাতীয়ে চোচা লৈছে, মানুহক খেদি ফুৰিছে। ইয়াৰ মানে বিপৰীতটো অৰ্থটো চৰকাৰক আমি বিশেষ জনাওঁ যে চৰকাৰে কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগে ইয়াৰ বিষয়ে। আৰু বকিয়াল বন বিভাগে যিসকল আছে কৰ্মী, তেখেতসকলৰ বৰ গাফিলতিও আছে আৰু তেখেতসকলক মানে সময়ত আহিও নাপায় আৰু তেখেতসকলৰ মানুহো কম। মানুহ দিবৰ কাৰণে তেখেতসকলৰ ষ্টাফ বঢ়াই দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইটো মানে ভয়ংকৰ চলি আছে, মানে মানুহ আৰু হাতী মানুহৰ সংঘাতটো পূৰা চলি আছে। এইটো মানে আপোনাৰ আগৰ পৰাই চলি আছে আমাৰ ইয়াত। আজিতো ৰাতিপুৱা কালিৰ পৰা ইয়াত বসস্তা কৰি থকা হাতীখিনি কালিৰ পৰা মানে ইয়াত আজি ৰাতিপুৱা বেছিকৈ উপদ্ৰৱ চলাইছে, মানুহলৈ চোচা লৈছে ৰাস্তা ঘাইপথ পাৰ হওঁতে। চৰকাৰক আহ্বান জনাওঁ যে এইটো অতি সোনকালে শীঘ্ৰে এইটো কিবা ব্যৱস্থা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু বকিয়াল বন বিষয়ে যিখিনি আছে তেখেতসকলৰ মানুহ অলপ ষ্টাফ বঢ়াই দিব লাগে, নহ'লে ইয়াত এইটো আপোনাৰ হাতী মানুহৰ যিটো সংঘাত এইটো কেতিয়াও দূৰ নহয়।